তো হে গাইছ মই আজি বহাত যেহেতু আমাৰ ঘৰৰ পৰা অকণমান দূৰ আহিলে এটা মন্দিৰ পায় বহা পাহাৰত অৱস্থিত এটা মন্দিৰ হৈছে তাৰ গণেশ মন্দিৰ তাৰ সেই মন্দিৰটোৰ নাম হৈছে গণেশ মন্দিৰ আৰু এয়াই এইটো গণেশ মন্দিৰৰ ৰাস্তা আৰু অলপমান এনেকৈ আহিলে গণেশ মন্দিৰ পাব আৰু আজি মোৰ জন্মদিন উপলক্ষে গণেশ মন্দিৰত আহিছোঁ আৰু এভাগি শৰাই আগবঢ়াইছোঁ আৰু এইটো এটা বহুত ৰহস্যজনক যেহেতু এই মন্দিৰটো শিলাৰে মানে যেহেতু কিছুমান গণেশ মন্দিৰত মূৰ্তি পোৱা যায় বা ফটো থাকে কিন্তু এই মন্দিৰটোত শিলেৰে গণেশ হৈ আছে আৰু সেই শিলটো মই দেখাই আছোঁ আৰু এইটো এছিয়াৰ আটাইতকৈ ডাঙৰ গণেশ মন্দিৰ বুলি কোৱা হয় এইটো এছিয়াৰ আটাইতকৈ ডাঙৰ গণেশ মন্দিৰ আৰু কাষতে আছে কলং নদী বলকচোন মই তাৰ ওচৰলৈকে যাই দেখাই দিছোঁ আৰু এনেকুৱা এয়া গণেশ মন্দিৰ ফাইনেলি পালোহি আৰু ইয়াত দেখাই আছোঁ এজোপা গছ বৃক্ষ আহঁত গছ আৰু ইয়াত তাৰ তলতে ইয়াত দোকান আছে কিনিব পাৰি কিবা কিবি সমূহ আৰু এয়া হৈছে গণেশ মন্দিৰ আৰু এইফালে মানে দেখাই দিছোঁ এইফালে ভৰি হাত ধুব পাৰি এয়া এনেকৈ এটা কপিলী নদী সেইখন হৈছে কপিলী নদী আৰু কপিলী নদীৰ তাত ভৰি হাত ধুব পাৰে আৰু ইয়াত কপিলী নদী হৈছে ভৰি হাত ধুব পাৰি আৰু তাৰ ওচৰতে এটা বাটচৰা আছে খুবেই মনোৰম ঠাই এইখিনি একদম নিৰল নিস্তব্ধ আৰু এয়া গণেশ মন্দিৰ চাব পাৰিছে এই গণেশ মন্দিৰ আৰু এয়া হৈছে কপিলী নদী মই দেখাইছোঁ যে পানী যাব পাৰি আৰু এনেকৈ নামিব পাৰি মই এতিয়া নামি দেখাই আছোঁ আহকচোন নামি যাওঁ এনেকুৱা এটা ৰাস্তা চিৰি আছে আৰু এয়া হৈছে কপিলী নদী কেমেৰাত যেনেকুৱা দেখিছে কিন্তু তাতোকৈ আটাইতকৈ মই কৈ দিছোঁ আটাইতকৈ বহুত ধুনীয়া এটা মন্দিৰ এই জেগাটুকু কি ধুনীয়া এটা মনোৰম ঠাই মানে ইয়াত এনেকৈ বহি ইয়াত শিলৰ ওপৰত বহি এনেকুৱা কাষৰতে এটা মন্দিৰ কিবা এটা মানে দেখিবলৈ ভাল লাগে মই এনেকৈ নদীৰ পাৰে আৰু সিপাৰ হৈছে মালবাৰী আৰু এনেকৈ নামি আহিছোঁ অলপচোন তললৈকে যাওঁ ফাইনেলি মই নদীৰ ওচৰত পালোহি আৰু ইয়াতে গা ধুব পাৰি আৰু লগতে মুখ হাত ভৰি এনেকৈ ধুব পাৰি এয়া চাওক কি ধুনীয়া এয়া হৈছে নদীৰ পানী মই দেখা দিছোঁ পুৰা একদম কি ধুনীয়া পানী এয়া নদীৰ পানী বলক এতিয়া এই গণেশ মন্দিৰলৈ যাওঁ ওপৰলৈকে কোৱা এটা চিৰি আছে এনেকুৱা চিৰি বগা যাব লগা হৈছে এয়া চিৰি আৰু মই যিহেতু কৈছিলোঁ এই গণেশ মন্দিৰটো এছিয়াৰ আটাইতকৈ ডাঙৰ 8 নম্বৰ ভিতৰত আটাইতকৈ ডাঙৰ এনেকৈ ফুল পুলি দি আছে আৰু এজন মানুহৰ সপোনত আহিছিল এয়া আপোনালোকে এইখিনি চাই ল'ব পাৰে এয়া দেখিছে এইজন শিলিখা ডেকাদেৱৰ সপোনত আহিছিল এই মন্দিৰটো যে ইয়াত এটা মন্দিৰ আছে আৰু এইটো আৰু এটা ৰহস্যজনক যে ই বছৰেকত ডাঙৰ হৈ থাকে মই ইয়াক দেখাইছোঁ এইটোৱে হৈছে বছৰেকত ডাঙৰ হৈ থাকে এয়া হৈছে গণেশ মন্দিৰ তালা মাৰ আছে বৰ্তমান কিন্তু দেখাইছোঁ আৰু এয়া চাওক ইয়াত বহুত পাৰ আছে পাৰ আৰু বান্দৰ ইয়াত পাৰ আৰু বান্দৰ পুৰা আছে আৰু এটা বস্তু মোৰ দেখি ইয়াত ভাল লাগিছে যে এনেকুৱা চিৰি আছে আৰু ইয়াত যদি কোনোবা দূৰৰ পৰা মানুহ আহে এয়া হৈছে বহা পাহাৰ ইয়াত যদি কোনোবা দূৰৰ পৰা মানুহ আহে তেখেতসকলৰ বাবে থাকিব পৰা বনাইছে এয়া ৰুম বনাইছে আৰু তলত হ'লেও ঢালাই দিব পাৰিব এয়া বনাইছে মই এনেকৈ অকণমান দেখা দিছোঁ ভিতৰ ফালে দেখা পাইছে না মই কিন্তু দেখা পাইছোঁ ইয়াত টাইলছ মৰা আছে যে এয়াই আৰু এতিয়া শিৱ মন্দিৰ এটা আছে ওপৰত মই সেইটোকো দেখাই দিছোঁ বলক আৰু তাৰ আগতে এনেকৈ গ'লে এটা জেগাত হয়তো ইয়াৰ লোকেল মানুহখিনিৰ বাহিৰে কোনো ইউটিউবাৰে এইখিনি ঠাইত দেখুওৱা নাই যোনখিনি ঠাই মই বৰ্তমান দেখাবলৈ যাই আছোঁ এয়া এইখিনিত যে এইখিনি উঠিমগৈ মই
বলকচোন পাহাৰ যাত্ৰাত আজি ভিডিঅ'টো চাবলৈ পাৰিছে। অকণমান দীঘল হ'ব পাৰে ভিডিঅ'টো, কিন্তু স্কিপ নকৰাকৈ চাব। বহুত কাইজা আছে দেই ৰাইজ ইয়াত। আহক আপোনালোকে, মনটো একদম ফ্ৰেছ হৈ যাব, একদম শান্তি। আৰু এটা বস্তু জানেনে আপোনালোকে? এই গুটিটো কি? এনেকুৱা এটা গুটি পায় বহুত। মই সেইবাৰ হাতী উঠা পাহাৰ আৰু ইয়াৰ পাহাৰত যাওঁতে এই গুটিটো দেখা পাইছিলোঁ। কিহৰ বা এই গুটিটো আপোনালোকে কৈ দিব। আৰু এইটো যে ওপৰৰ পৰা দেখি থাকে, এইটো তাৰ পালোহি। আৰু গেজাৰ্ছটো যে আছিলে এইটো তলত শিলৰ মূৰ্তিটো আছে। মই ওপৰত আছোঁ তাৰ। ইয়াৰ পৰা এনেকৈ দেখাই দিছোঁ। এয়া চাওক, এইটো ৰাস্তা য'ৰ পৰা আহে মানুহ। আৰু এয়া মই যে বগাইছিলোঁ। আৰু সেইখন হৈছে নদী, আৰু এইখন দোকান। বলকচোন এতিয়া তললৈকে যাওঁ। ইয়াৰ ওপৰত থকা বেয়া কথা দেই আহিছোঁ। মই এনে দেখাবলৈহে আপোনালোকক আহিছোঁ। আপোনালোকেও আহিব পাৰে, কিন্তু সাৱধানকৈ আহিব। বহুত মানে চিচাৰ পৰি থাকে, চিচাৰে আহিছে। টাইলছ ভাঙা পৰি থাকে, টাইলছবিলাক পৰি আছে। এতিয়া বলক তলৰ সেই শিৱ মন্দিৰটোলৈকে যাব বলক। এনেকৈ নামি আছোঁ মই এতিয়া। চাব পাৰিছে, আহি মন্দিৰটো খুলি দিলে। আৰু মন্দিৰটো চাৰিওকাষে ঘূৰিব লাগে নিয়মমতে। আমিও ঘূৰিম বাৰু। আৰু এয়া চাওক কিমান ডাঙৰ এটা মন্দিৰ। আৰু মানে এইটো বছৰেকত ডাঙৰ হৈ থাকে। মই দেখাই দিছোঁ সম্পূৰ্ণভাৱে দেখাই দিছোঁ। চাওক কিমান ডাঙৰ মন্দিৰ। আৰু বলক এতিয়া এয়া শিৱ মন্দিৰটোলৈকে যাওঁ। আৰু এইফালে দেখা আছে যে শিৱ মন্দিৰলৈ বলক। আজি এনেকুৱা এটা ভিডিঅ' লৈ এনেকৈ দেখাই আছোঁ। আৰু মই কৈছিলোঁ যে এই চেনেলটোত ফুৰিব যোৱা ভিডিঅ' দেখিব, কিবা কিবি ঠাই দেখা পাব। সেই এনেকৈ ভিডিঅ'টো মই দেখাই আছোঁ। এইবিলাক। আৰু নেক্সট ভিডিঅ'ত মই হয়তো ক'ৰবাতো যাই পাম, ঠিক নাই ক'ত যাই পাওঁ। আৰু এনেকৈ চিৰি বগাই এটা হনুমানৰ মূৰ্তি পাব। মোৰ মতে এই হনুমান মন্দিৰটো সৃষ্টি হোৱা ভাবক 1880 চনত এইটো মানে মন্দিৰ হিচাপে গঢ় লৈ উঠিছিল। অৰ্থাৎ 1880 চনত সেই মানুহজনে সপোনত দেখিছিল আৰু এই মন্দিৰটো পাইছিল। আৰু হনুমান মন্দিৰ, গণেশ মন্দিৰটো পাইছিল। লগতে এনেকৈ হনুমান মন্দিৰ আৰু শিৱ মন্দিৰ দিয়া হৈছে। আৰু এটা আছে শিৱ মন্দিৰ, চাবলৈ পাৰিছে। ইয়াত শিৱ মন্দিৰ মানে ইয়াত আছে এটা শিৱলিংগ আৰু লগতে ত্ৰিশূল আৰু চাব পাৰিছে। আৰু বলক এতিয়া মন্দিৰটোত মোৰ জন্মদিন হিচাপে আজি পূজা অৰ্চনা কৰোঁ। 17 ফেব্ৰুৱাৰী 2024। আজি সোমাইছোঁ 13 বছৰত। আৰু 17 ফেব্ৰুৱাৰী। আপোনালোকে কেতিয়াবা ভিডিঅ'টো চাইছে ঠিক নাই দেই। 17 ফেব্ৰুৱাৰী দেখাই আছোঁ বলক। তাতে মই উঠিছিলোঁগৈ। আৰু এনেকুৱা এইটো হৈছে বাটচৰা। আৰু সেয়া হৈছে নদী। আহাৰজোপা এনেকুৱাই। এতিয়া আপোনালোকে এটা চিনেমেটিক শ্বৰ্ট চাওক। স্কুলৰ পৰা আহি থাকে আৰু বলকচোন এতিয়া আপোনালোকে চিনেমেটিক শ্বৰ্টটো চাওক। চালে চিনেমেটিক শ্বৰ্টটো। আৰু
এয়াই আৰু হেৰি গৈছে আৰু ওপৰৰ পৰা যে এইটো দেখিছিলে এইটোতে মই উঠিছিলোঁ হয় কৈ গমে পাইছে আৰু বলকচোন এতিয়া আকৌ সেই গাড়ী খুন্দা মাৰিলা আজি মৰিলোঁ আজি বাচিছোঁ জন্মদিনৰ কাৰণে জন্মদিন আৰু লগতে মৃত্যুদিন একেলগে পৰিলে এদিন মোৰ বাচিছোঁ বাৰু কেনেবাকৈ আৰু বলক এতিয়া যাওঁ গণেশ মন্দিৰ কিমান ডাঙৰ এইটো প্ৰতি বছৰত ডাঙৰ হৈ আহে আৰু কিমান ডাঙৰ হয় কোনেও নাজানে ডাঙৰ হৈ আহি আছে আৰু এনেকৈ থাকিব আৰু আজি গণেশ মন্দিৰটো অৰ্থাৎ শিলৰ মন্দিৰটো পিছফালে এইটো কোনো মানুহে সৃষ্টি কৰা মন্দিৰ নহয় এইটো নিজে নিজে সৃষ্টি কৰা মন্দিৰ ভাবক নিজে এয়া পূৰা নিজে পূৰা সমান সমান নহয় বাৰু অসমান কিন্তু পূৰা নিজে সৃষ্টি হোৱা এটা মন্দিৰ ভাবিলে আচৰিত লাগে আৰু এনেকৈ আছে যিহেতু পূৰা আৰু ৰাইজে কয় বা মানুহে কয় বা ইয়াত দেউজনে কয় যে এইটো প্ৰত্যেক বছৰে ডাঙৰ হৈ আহে সেইকাৰণতে ইমান ডাঙৰ কোনেও নাজানে আৰু এইটোৱে মই কথাটো ক'লোঁ ধৰক 2023 চনত 5 ফুট আছিলে 5 ফুট আছিলে কিন্তু 12 চাওক কিমান 2024 হ'ব 6 ফুট 7 ফুট কেনেকৈ হ'ব 2024 ভাবক ইমান ওখ আৰু সেইবাবে এইটো মন্দিৰটো এনেকুৱা বহুত ডাঙৰ দিছে যাতে এইটো ডাঙৰ হৈ থাকিলেও কোনো কথা নহয় আকৌ এবাৰ বাবে বনাব লগা নহয় এনেকৈ বহুত ডাঙৰ হৈ থাকিব এইটো মজা লাগিছে কিন্তু ভাইছ মজা এবাৰ আহি চাব ইয়াত এবাৰ শান্তিৰ পৰিৱেশ আপোনালোকেও এবাৰ আহিলে আৰু আহি থাকিব মন যায় আৰু ইয়াত কিহৰ বা চিন এইটোৱে গম নোপোৱা হ'ল আৰু এয়া ঠিক আছে এয়া বাবু দে হ'ব দে আৰু ফটো নকৰিবি এই চক্ৰটো যে দেখিছে এইটো বাবাক সোধাৰ পৰা গম পাইছোঁ যে এই চক্ৰটো হৈছে বিষ্ণুৰ চক্ৰ আৰু এয়া দেখিব পাৰিছে এই চক্ৰটো হৈছে বিষ্ণুৰ চক্ৰ কৃষ্ণ ইমান পুৰণি কিমান ভগৱানৰ এটা বস্তু ইয়াত আছে আপোনালোকেও আহক চাবলৈ আপোনালোকেও চাব আহিব কৃষ্ণ আৰু আজিৰ ভিডিঅ'টো বৰ্তমান সমাপ্ত কৰিছোঁ আৰু এয়া মোৰ জন্মদিন উপলক্ষে কৰাই দিছোঁ তো বাই ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু নেক্সট পাম বেলেগ ভিডিঅ' ক'ৰবাত ফুৰিবলৈ বা কিবা কিবি কৰিবলৈ তো বাই টাটা চি গুড নাইট এনে ক'লোঁ গুড নাইট বুলি গুড আফটাৰনুন বাই বস্তু চাব দেই এয়া বুট দিলোঁ হেই নাহে তেতিয়াহ'লে আহিছে আহি গ'ল চাওক মজা লাগে গাইছ